हेलो फ्रेंड्स गुड मॉर्निंग मोर नतुन एटी भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइछु। एतिया रातिपुवा काम बन करि गा पा धुई आजरि হৈ আহিलो আৰু এতিয়া গৰম পানী অলপ খাই লওঁ বুলি লৈছো আৰু এইফালে আমাৰ কণমানি এইকো এতিয়া বিস্কুট খুৱাই আছো। ৰাতিপুৱা টাইমটো যেহেতু ইটো কামো থাকে ভাত পানীও বনাব লাগে সেইকাৰণে তাইক কিবা কিবি বনাই খুওৱা নহয়। ৰাতিপুৱা টাইমটো তাইক বিস্কুট খুৱাই থৈ দিওঁ আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদিহে ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া এয়া আমাৰ কণমানিক বিস্কুট খুৱাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এতিয়া কণমানিকো বিস্কুট চিস্কুট খুৱাই হৈ গ'ল আৰু মই এতিয়া আহিছোঁ পাকঘৰলৈ ভাতকেইটা বনাই লওঁ আৰু বনাই থাকোঁতে ভিডিঅ' নকৰোঁ, বনাই মেলি আজৰি হৈ আপোনালোকক দেখাম কিহেনো বনালোঁ। এতিয়া বনাই লওঁ তেনেহ'লে। আৰু এতিয়া ভাত পানী বনাই হৈ গ'ল। এয়া মুখৰ আগত লৈ বহি আছোঁ খাবলৈ আৰু এয়া আমাৰ কণমানি দেখিছে মামা খাব আহিছোঁ গৈ মামা খাব আহিছোঁ। কিহেনো বনালোঁ আপোনালোককো দেখাওঁচোন। আলু ডিম পিঁয়াজ আৰু জলকীয়া দি পিটিকা কৰি লৈছোঁ। এয়া হৈছে ৰঙালাও আলু ভাজি, নিমখ আৰু জলকীয়া লৈ লৈছোঁ আৰু এইফালে দালি। এতিয়া ভাতটো খাই লওঁ তেনেহ'লে। এতিয়া ভাত পানী খাই আজৰি হৈ ল'লোঁ আৰু এইফালে এয়া আমাৰ কণমানিকো ফুড পাউডাৰ দি ধুনীয়াকৈ ৰেডি কৰি দিলোঁ আৰু এতিয়া আমি যাম তাঁত লগাবলৈ। মানে আজি তাঁত লগাবলৈ লৈছোঁ। অকলে নহয় বাৰু, আমাৰ ধুন খুৰীদেউ আৰু মই গোটেই তিনিজনীয়ে লগ লাগি লগাইছোঁ। ৰঙা যোৰা লগাইছোঁ এযোৰ সেয়া খুৰীদেউহেঁত গৈ তাঁত বাতি কৰিয়ে আছে। মই এয়া কণমানিক ৰেডি কৰোঁ মানে অলপ দেৰিয়ে হ'ল আৰু এতিয়া তালৈ যাবলৈ ওলাইছোঁ। এতিয়া আমি ওলাই আহিছোঁ। আমাৰ ঘৰত লগোৱা নাই তাঁতখন, অকণমান যিহেতু দীঘল হ'ব সেইকাৰণে এয়া ওচৰৰ বা এজনীৰ ঘৰতে লগাইছোঁ। সিহঁতৰ চোতালখন অলপ দীঘল হয়, তাত লগাবলৈ ভাল হ'ব বুলি। আৰু এয়া আমাৰ কণমানি উমলা বস্তু লৈ আহিছোঁ, জুনুকা পুতলা আৰু পাতি এখন লৈ আহিছোঁ। পাতি পাৰি পিনি বহুৱাই থ'ম বুলি ভাবিছোঁ। এয়া আহি পালোহি, একেবাৰে ওচৰৰে হয় আৰু এইবোৰ ইয়াত দেখিছে বাতি কৰি আছে। তাঁত বাতি কৰি আছে এইফালে ইয়াত খুৰীদেউ। কি কৰি আছা নো? কি কৰি আছা? এফালে চোৱা, কি কৰিছানো? কি কৰিছানো মানে? এইফালে ঐ দেহা, কি কৰিছা? উমলি কৰিছা নি? মই দি বাতিছিলো ইমান দেৰি আৰু এইফালে কণমানিক পাতি এখনতে বহুৱাই দিছোঁ, বস্তু দি থৈছোঁ, তাই উমলি আছে। আৰু আমাৰ এয়া বাতি কৰি হৈ গ'ল, এতিয়া এয়া ৰাজ ভৰাবলৈ যোগাৰ কৰি আছে।
আৰু এতিয়া এয়া চাহ খাই আছোঁ। এয়া খুৰীদেউ ৰাজ ভৰাই আছে। খুৰী এফালে চাই দিয়ক। এতিয়া ৰাজভৰাই হৈ গ'ল, তুলঠাত মেৰিয়াই ল'ব লৈছে। এয়া এতিয়া তুলঠাত মেৰিয়াই হৈ গ'ল। আৰু এইফালে এয়া খুৰীদেউ আৰু ধুনে তাঁত চলাই আছে। মই এতিয়া ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। কণমানিক খুৱাবলৈ কিবা এটা বনাওঁগৈ। তাইও যিহেতু শুৱাৰ টাইম হ'ল, বনাই মেলি আজৰি হৈ লওঁগৈ, নহ'লে তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এয়া আমাৰ কণমানিৰ জলপান বনাই ৰেডি কৰিলোঁ। আৰু এতিয়া খুৱাম আৰু মই এই কাপোৰখনত তাইক খুৱাই দিছিলোঁ। তাইক মই যিহেতু সৰুৰ পৰা শুৱাই খুৱাওঁ। তাই বাগৰি বাগৰি আহি মোৰ ওচৰত পাই গ'লহি। কি খাইছা? খেচেৰি নেকি তুমি? মোৰ হাতখন খাই দিছা যে। নাখায়। আৰু এতিয়া খুৱাই আজৰি হৈ লওঁ নহ'লে। শুনো এইফালে চাই দিয়া, মামা খাম গৈ দিয়া। এইফালে চোৱা। বহি ল'লা? মা মকনি খাম এতিয়া গৈ দিয়া। মামা মকনি খাই লওঁ দেই গৈ দিয়া আকৌ। এইফালে চাই দিয়া। শুনো এইফালে চোৱা, এইফালে নেচাই। তাই পূৰা খেলত ব্যস্ত। কণমানিকো খুৱাই বোৱাই আজৰি কৰি আকৌ লৈ আহিছোঁ। তাঁতত লাগিবলৈ আহিছোঁ আকৌ। মই মামা খাই আহিলোঁ গৈ দিয়া। মামা খাই আহিলোঁ গৈ দিয়া। তাত হ'বলৈ হ'লগৈ। তাত হ'বলৈ হ'ল। আৰু এতিয়া তাঁত চলাই হৈ গ'ল। আজি তাঁত চলাই সোনকালেই হ'ল। এতিয়া 1:40 হ'ল। 1:20 মানতে হ'ল চাগে তাঁত চলাই। আৰু এতিয়া এয়া কণমানিৰ লগতে এনেই বিচনাতে পৰি আছোঁ। তা কৰি আছা। আৰু আমাৰ এয়া কণমানিক এনাইকে কাণখন ফুটুৱাই দিছিলে। মই দেখুৱাই হোৱা নাছিলোঁ। এয়া প্ৰথমতে ফুটুৱাওঁতে দুইখন কাণে ফুটুৱাই দিছিলে। এখন কাণৰ মানে ৰছীডাল অলপ চুটিকৈ কটা হৈছিলে। সেইকাৰণে গাঁঠিটো খোল খাই গ'ল আৰু তাই টান মাৰি দিলে। সেইটো কাৰণে খোল খাই গ'ল। তাৰপিছত আকৌ নি ফুটুৱাব লগা হ'ল, মানে আকৌ ফুটুৱাবলৈ নিব লগা হ'ল। আকৌ এতিয়া ফুটুৱাই আনিছোঁ। এতিয়া এইবাৰ বাৰু খোল নাখাব বুলি ভাবিছোঁ। গাঁঠিটো অকণমান মানে ৰছীডাল অলপ দীঘলকৈ থৈ দিছোঁ আৰু। আমাৰ শুনক এনাই কন্দুৱাই দিছিলে নি বাৰু? এনাই কন্দুৱাই দিছিলে নি বাৰু? আবা এনাই কন্দুৱাই দিছিলে মানুহজনক। হয় নি? আৰু এতিয়া পিছবেলাও খোৱা বোৱা কৰা হৈ গ'ল। আমাৰ কণমানি এতিয়া শুই আছে। আৰু মই ভাবিছোঁ যে এতিয়া মানে ব্লাউজ এটা চিলাব লগা আছিলে। তাকে চিলাওঁ বুলি ভাবিছোঁ মানে কটাই হোৱা নাছিলে। এয়া কাটিবলৈ যোগাৰ কৰি লৈছোঁ। এইটো ব্লাউজৰ পিচটো আৰু এইখিনি পেটাৰ্ণখিনি উলিয়াই থৈছোঁ। মই যিহেতু প্ৰতিটো ব্লাউজে ফিতাৰে জুখি নেকাটো, কাৰণ তেনেকৈ কাটিলে বহুত দেৰি হৈ যায়, বহুত টাইম লাগে। সেইকাৰণে জুখি পিনি মানে এয়া পেটাৰ্ণবোৰ বনাই থৈছোঁ। এইবোৰ পাৰি কাটিলে মানে পটকতে হয়। তাকে এয়া কাটি লওঁ, আপোনালোককো দেখাই থাকিম বাৰু, চাই থাকিব ভিডিঅ'টি। প্ৰথমতে মই এয়া ব্লাউজৰ তলত যিটো কাপোৰ লগোৱা হয় সেই কাপোৰটো পাৰি লৈছোঁ। আৰু সেই কাপোৰটোৰ ওপৰত মই কাটি থোৱা কাগজৰ পেটাৰ্ণকেইটা ধুনীয়াকৈ পাৰি লৈছোঁ। আৰু এতিয়া পেটাৰ্ণকেইটাৰ চাইডে চক এডোখৰ লৈ ধুনীয়াকৈ চিন দি দিছোঁ, কাটিবলৈ সুবিধা হোৱাকৈ। আৰু এনেদৰে মই বাকীকেইটাও চিন দি ল'ম। এয়া মোৰ বাকীকেইটাও চিন দিয়া হৈ গ'ল। আৰু এতিয়া মই এখন কেঁচি লৈ এয়া ধুনীয়াকৈ চাইডে কাটি দিম। আৰু বাকীকেইটাও মই তেনেদৰে কাটি ল'ম। কাপোৰকেইডোখৰ কাটি হোৱাৰ পিছত এতিয়া মই ব্লাউজৰ মেইন কাপোৰটো লৈ লৈছোঁ। আৰু আগৰ কাটি থোৱা কাপোৰডোখৰ ওপৰত পাৰি লৈছোঁ। আৰু পাৰি লৈ আধা ইঞ্চিমানৰ আঁতৰাই ধুনীয়াকৈ কাটি দিছোঁ। আৰু বাকী কেইপিছো মই তেনেদৰেই কাটি ল'ম।
এয়া মোৰ কাপোৰখিনি কটা হৈ গ'ল আৰু এতিয়া মই আহিছোঁ চিলাবলৈ। এয়া দেখিছে ব্লাউজৰ মেইন কাপোৰটো মই তলত পাৰি লৈছোঁ আৰু যিটো কাপোৰ মই ব্লাউজত লগাইছোঁ সেই কাপোৰটো ওপৰত দি লৈছোঁ। ওপৰত দি এয়া ধুনীয়াকৈ চিলাই দিছোঁ। এই পিচ চিলোৱাৰ ধৰণেৰে মই বাকী কেইপিচো ধুনীয়াকৈ চিলাই ল'ম। আৰু এতিয়া ব্লাউজৰ কাপোৰখিনি লগাই হৈ গ'ল। অকল কাপোৰখিনি লগাই থৈ দিলোঁ আৰু বাকীখিনি এতিয়া নিচিলাওঁ। আৰু মই ভাবিছোঁ যে আপোনালোকক মই ফুলখিনি এপাক দেখাই দিওঁ। ধুনীয়াকৈ ফুলিছে কেইজোপামান আৰু কেইজোপামান ফুলিবলৈ বাকী আছে। এইবোৰ মই আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ। এয়া এইজোপা ধুনীয়াকৈ ফুলি আছে। এইজোপা এজোপা কি ধুনীয়া লাগিছে চাওক। এইজোপাৰো একেই হয়। এয়া এইজোপা এজোপাও ধুনীয়াকৈ ফুলি আছে। আৰু এজোপাও ধুনীয়াকৈ ফুলি আছে। আৰু এইজোপা আজি ফাৰ্ষ্ট ফুলিছে। কেনেকুৱা লাগিছে জনাবচোন। এজোপা ইমান ডাঙৰ নহয়, গছজোপা সৰু হয়। মই নুফুলিব বুলিয়ে ভাবিছিলোঁ। এপাহ ফুলিছে যেনে তেনে। এইজোপাৰ অৱস্থা বৰ ভালেই নহয়, অলপ ফুলি আছে আৰু এইজোপা এল'ভেৰা ৰুইছিলোঁ। জানো জীয়ে নে মৰে নে, অৱস্থা বৰ ভাল নহয়। আৰু এজোপা কি ধুনীয়াকৈ ফুলি আছে চাওক। এইজোপা এইখিনি ডালিয়া হয়, এইখিনি সৰু সৰু হৈ আছে। আৰু এইজোপাও এয়া ধুনীয়াকৈ ফুলিছিলে। ফুলবোৰ অকণমান হেৰি হৈ গৈছে আৰু মৰহি গৈছে এতিয়া। আৰু এইজোপা ডালিয়া হয়। এইজোপা এয়া কলি মেলিছে। আৰু ইয়াত টিঙত এনেকৈ এজোপা দি থৈছোঁ। আৰু এইজোপা ইয়াত বস্তাত দি থোৱা আছিলে। এইজোপাও টিঙত এনেদৰে দি থৈছোঁ। এইকেইজোপা গধূলি গোপাল হয়। আৰু এইফালে ইয়াত জেওৰা ভেটি অলপ ফুল ৰুই থোৱা আছে। এইখিনি নাজিৰ পুলি হয়, এয়া দেখিছে। আৰু এইকেইজোপা ডালিয়া ফুল হয়। আৰু বাকীবিলাকৰ নাম মই ইমান ভালদৰে নাজানো। আৰু এইজোপা চাওক ইমান সৰুতেই ফুলিছে। সেইজোপাও ডালিয়াই হয়। ফুলিলে মানে মই কেনেকুৱা লাগে আপোনালোকক দেখাম বাৰু। সন্ধিয়াই হ'লহি। এয়া আমাৰ কণমানি শুই আছিলে, এতিয়া আপুনি উঠিছেহে। এয়া মন চন মৰি আছে। আৰু আজিৰ ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ। বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ত।